हाय हेलो नमस्कार एंड वेलकम बैक टू न्यू एपिसोड। तो আমি ফুৰিব আহিছো নদীৰ পাৰত চাওক চাৰিজনে। তো আমি আজিৰ ব্লগটো বহুত ইউনিক ব্লগ হ'ব, তো আপোনালোকে লগত থাকক। আমি এফালে চাওক চাৰিজনে আহিছিলোঁ, তো আমি নদীৰ পাৰত ফুৰি আছো। তো আজি বেলেগ ধৰণৰ মানে এক্সপিৰিয়েঞ্চ ল'ম। তো চাওঁ আজি নদীৰ পাৰত কেনেকুৱা এক্সপিৰিয়েঞ্চ। তো চাওক খানা কিনি আছো। খানা কিনি আছো খাম এতিয়া। ইয়াত গৈ আছিলো, ভাবিলো যে ফুৰিছো এতিয়া ল'ম, লৈ কিনে খাম। গোটেইখিনি লৈছো, অলপ আছিলে। চাওক আৰু এইফালে মই আছো। ৰ ভাই ৰ টেনা খাই আছো। এইটো খোৱা তিতা হয়, বহুত টেষ্ট হৈ আছে নারকেলের। रही गली ऐसी जब तो सहारे আজি গলা মন কাহি তো পাখরে তু মতে চাহে দেখি লুচি যাও কাহি जब तो सहारे। তো দোস্ত আমি ইয়াতে মানে ফাঁচি গলো। তো সেইফালে মানে গাছ কাটি আছে, চাও সেইফালে দি যাব পাৰো নেকি। এনে দোস্ত পাৰ হৈ আহিলো। তো কিবা কিবি কৰি পাৰ হলো। চাওক আৰু দোস্ত এয়া চাওক নদীৰ পাৰত মাছ মাৰি আছে, মাছ মাৰিব গ'লে। তো বৰশীৰে মাছ মাৰিবলৈ চেষ্টা কৰি আছে। তো আজি আৰু মানে কি মন্দিয়াত হাইস্কুলৰ ফাংচন আছে, আজি আছে আৰু অহাকালি আছে। তো আপোনালোকে লগত থাকিব আৰু ফাংচন আপোনালোকে দেখাবলৈ চেষ্টা কৰিম। তো দোস্ত ইয়াত কেইজনমানে মানে মাছ ধৰি আছে। এইফালে মানে সৰু ল'ৰাৰ লগত মানে মাছ মাৰি আছে। চাওক लगा के घूमूंगा तेरी बाली की चुम चुम को मैं दिल से लगा के छूऊंगा मेरी छोटी सी भूलों को तुम नदिया में बहा देना तेरे जुड़े के फूलों को दोस्त याद চাওক মাছ মাৰি আছে। তো দোস্ত ফাইনেলি মন্দিয়া হাইস্কুলৰ ফাংচনত যাই আছো। চাও এতিয়া ফাংচন আৰম্ভ হ'ল নে নাই। তো চাও যাই কিনে চাও। দোস্ত এতিয়া আমি পাঁচজনে পুৰি খাম। চাওক रही गली ऐसी जब तो सहारे আজি গলা মন কাহি তো পাখরে তু মতে চাহে দেখি লুচি যাও কাহি रही गली ऐसी जब तो सहारे আজি গলা মন কাহি তো পাখরে তু মতে চাহে দেখি লুচি যাও কাহি মতে দেখি କିଛି ହଉ ନାହିଁ କାହିଁକି ତୁ ଇଶାରା ଦଉ ହେ ସବୁଦିନ ଆସିବ। ফাইনেলি দোস্ত ফাংচন আহি পালো। চাওক নাই চাওক সেইফালে চাওক দোস্ত। তো ফাংচন স্টার্ট হবো यार। চাওক ছাত্র ছাত্রী
মোবাইল যুগেৰে মোবাইলবোৰৰ যোগেৰে মোবাইল বনোৱাৰ সময়ত আমি ঘৰত বহি কি কৰিছো খালি খেলিছো নেকি নহয় এই মোবাইলৰ যোগেদি আমি ক্লাছ কৰি আৰু আগবাঢ়ি গৈছো মই যোৱাকালি এটা মেছেজ চাইছো যে নিউজ চাইছো য'ত এই গুৱাহাটীৰ পৰা এজন ছোৱালীৰ লগত কথা পাতি ছোৱালীজনী সেইটো হ'লে তো দোস্ত মন্দিৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ফাংচন অনুষ্ঠিত কৰি আছে তো আজি হ'ল নেক্সট দিন তো লাষ্ট দিনে বহুত এনজয় কৰি আছোঁ বহুত এনজয় কৰিম তো আপোনালোকে চাই থাকক তো বহুত এনজয় হ'ব তো চাই থাকক চাওক সকলোৱে ইয়াত শুই আছোঁ মানে ভাগন দি আছে তো ভাগৰ অলপ দূৰ হৈ গৈছোঁ তো অলপ পিছত যাম যাই কেনে আপোনালোকক তাৰ দৃশ্য দেখাবলৈ চেষ্টা কৰিম